অনুষ্ঠান নাম হব ৰুমাল জুবিনেই দিলে এই নাম অচিৰেই আসাম টকছত আন এক ৰিয়েলিটি শ্ব' মালিগাঁৱৰ বিহু মঞ্চতে জুবিন গাৰ্গ বুধবাৰৰ দৃশ্য জুবিনে প্ৰাণ ঢালি গাইছে নিজৰ সেই ৰুমাল শীৰ্ষক গীতটি জুবিনে বিশেষ এক কাৰণত গালে এই গীতটো একবিংশ শতিকাৰ এয়া আন এক প্ৰেম কাহিনী বিশেষভাৱে সক্ষম লোকৰ কথা ভাবে নুশুনে আজৰিকত আজিৰ ব্যস্ত মানুহৰ আনৰ কথা ভাবিবৰ বাবে আৰু সেইবোৰতে এইটো ব্যতিক্ৰম আসাম টকছৰ মুখ্য সম্পাদক অনুপম চক্ৰৱৰ্তী বিহু মঞ্চত সেই ব্যতিক্ৰমী পৰিকল্পনাৰ কথা নিজ মুখেৰে জনালে জুবিনে এইটো আসাম টকছত চিফ হৈ আছে তাত আৰু এটা নতুন অনুষ্ঠান কৰিব বিচাৰিছে যে আমাৰ স্পেচিয়েল চিলড্ৰেন হওক বা ব্লাইণ্ড হওক বা হেণ্ডিকেপ হওক গোটেইখিনি একেলগে মই উঠাই দিছোঁ তেওঁলোকক লৈ এটা শ্ব' কৰিব মোৰ গান লৈ পেলাই চ' এটা হাত চাপৰি উঠিব মোৰ কাৰণে এইটো খুব নাইচ থট এটা খুব ধুনীয়া এটা চিন্তা ইটছ এ বিউটিফুল থট অনুপম চক্ৰৱৰ্তীক হাজাৰ হাজাৰ দৰ্শক শ্ৰোতাৰ মাজলৈ মাতি আনি মঞ্চত তেওঁৰ কাষত ঘোষণা কৰিলে আসাম টকছৰ এডিটৰ ইন চিফে কৰা এটা নতুন অনুষ্ঠান পৰিকল্পনাৰ কথা এই ৰিয়েলিটি শ্ব'ৰ নাম হ'ব ৰুমাল বিশেষভাৱে সক্ষম লোকৰ মাজত হ'ব গান আৰু নৃত্যৰ যুঁজ নিজ মুখে জুবিনে ইয়াকো ক'বলৈ নাপাহৰিলে যে তেওঁৰ গীতেৰেই হ'ব এই ৰিয়েলিটি শ্ব' আৰু কোনোবাই কৈছে নামটো কি দিম এই মাত্ৰ গাইড কৰি থাকোঁতে মোক ক'লে মই কৈছোঁ ৰুমাল দিয়া নামটো হ'ব ৰুমাল আসাম টকছত আপোনালোকে দেখিবলৈ পাব এটা নতুন অনুষ্ঠান আমাৰ স্পেচিয়েল চিলড্ৰেন হেণ্ডিকেপ চিলড্ৰেন ব্লাইণ্ড চিলড্ৰেন চবে গাব তাত নাচিব আৰু অনুষ্ঠান নাম হৈছে ৰুমাল সেইকাৰণে ৰুমাল গাব বিচাৰিছোঁ হাজাৰ বিজাৰ দৰ্শকৰ হাত চাপৰিত মুখৰিত হৈ পৰিল মালিগাঁৱৰ বিহু মঞ্চ তাৰ পাছত অনুপম চক্ৰৱৰ্তীৰ অনুৰোধত জুবিনে গালে এই গীত সকলোকে ধন্যবাদ জনাইছোঁ জুবিন গাৰ্গৰ গীতৰ ওপৰত গীত আৰু নৃত্যৰ ওপৰত ভিত্তি কৰি শাৰীৰিকভাৱে বিশেষ সক্ষমসকলৰ বাবে এক নতুন আৰম্ভণি এটা ৰিয়েলিটি শ্ব' জুবিনে নিজে অনুষ্ঠানটোৰ নাম দিছে ৰুমাল আৰু সেই গীতটিয়ে পৰিৱেশন কৰিব সদায় ব্যতিক্ৰমী চিন্তা চৰ্চাৰে আগবঢ়া অনুপম চক্ৰৱৰ্তীৰ এই নতুন অনুষ্ঠানৰ খবৰে উৎসাহিত কৰি তুলিছে সকলোকে বিশেষভাৱে সক্ষম লোকসকলৰ মাজত এতিয়া অপেক্ষা কেতিয়া আহিব ৰুমাল ব্যুৰ' ৰিপৰ্ট আসাম টকছ